ذلك ومن عاقب بمثل ما عوقب به ثم بغي عليه لينصرنه الله إن الله لعفو غفور। এইটা হচ্ছে প্রকৃত রীতি। আর যে ব্যক্তি নির্যাতিত হয়ে তার সমপরিমাণ প্রতিগুণ গ্রহণ করে তার পিছত পুনর যদি সি নির্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তাক সহায় করিব। নিশ্চয় আল্লাহ পাপ মোচনকারী ক্ষমাশীল। ذلك بأن الله يولج الليل في النهار ويولج النهار في الليل وأن الله سميع بصير। এইটো এই কারণে যে নিশ্চয় আল্লাহে রাতিক দিনের মাজত প্রবেশ করায় আর দিনত প্রবেশ করায় রাতির মাজত। নিশ্চয় আল্লাহ সর্বশ্রোতা সর্বদ্রষ্টা। ذلك بأن الله هو الحق وأن ما يدعون من دونه هو الباطل وأن الله هو العلي الكبير। এইটো এই কারণেও যে নিশ্চয় আল্লাহ কেৱল তেওঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ তেওঁই সূৰ্য সুমহান। ألم تر أن الله أنزل من السماء ماء فتصبح الأرض مخضرة إن الله لطيف خبير। তুমি লক্ষ্য কৰা নাইনে যে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী সম্যক অৱহিত। له ما في السماوات وما في الأرض وإن الله لهو الغني الحميد। আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰে। নিশ্চয় আল্লাহ তেওঁই অভাৱমুক্ত পৰম প্ৰশংসিত। ألم تر أن الله سخر لكم ما في الأرض والفلك تجري في البحر بأمره ويمسك السماء أن تقع على الأرض إلا بإذنه إن الله بالناس لرؤوف رحيم। তুমি লক্ষ্য কৰা নাইনে পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো যিবোৰ তেওঁৰ নিৰ্দেশতে সাগৰত বিচৰণ কৰে আৰু তেওঁই আকাশক ধৰি ৰাখিছে যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি চেনেহশীল পৰম দয়ালু। وهو الذي أحياكم ثم يميتكم ثم يحييكم إن الإنسان لكفور। তেওঁই তোমালোকক জীৱিত কৰিছে আৰু তেওঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেওঁই তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ। لكل أمة جعلنا منسكا هم ناسكوه فلا ينازعنك في الأمر وادع إلى ربك إنك لعلى هدى مستقيم। আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত। وإن جادلوك فقل الله أعلم بما تعملون। আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। الله يحكم بينكم يوم القيامة فيما كنتم فيه تختلفون। তোমালোকে যি বিষয়ে মতানক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰি দিব। ألم تعلم أن الله يعلم ما في السماء والأرض إن ذلك في كتاب إن ذلك على الله يسير। তুমি নাজানানে যে আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো লিখা আছে এখন গ্ৰন্থত। নিশ্চয় আল্লাহৰ ওচৰত অতি সহজ। ويعبدون من دون الله ما لم ينزل به سلطانا وما ليس لهم به علم وما للظالمين من نصير।
আৰু সিহঁতে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে জীৱনৰ বিষয়ে তেওঁ কোনো দলিল প্ৰমাণ অৱতীৰ্ণ কৰা নাই আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। জানি থোৱা জালিমসকলৰ কোনো সহায়কাৰী নাই। وإذا تتلى عليهم آياتنا بينات تعرف في وجوه الذين كفروا المنكر يكادون يسطون بالذين يتلون عليهم آياتنا আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ'লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, قل أفأنبئكم بشر من ذلكم النار وعدها الله الذين كفروا وبئس المصير মই তোমালোকক ইয়াতকৈ নিকৃষ্ট বস্তুৰ সংবাদ দিমনে? সেয়া হৈছে জাহান্নাম। যিসকলে কুফৰি কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল। يا أيها الناس ضرب مثل فاستمعوا له إن الذين تدعون من دون الله لن يخلقوا ذبابا ولو اجتمعوا له হে মানৱ সম্প্ৰদায়, এটা উদাহৰণ দাঙি ধৰা হৈছে। তোমালোকে মনোযোগ সহকাৰে শুনা। তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। وإن يسلبهم الذباب شيئا لا يستنقذوه منه ضعف الطالب والمطلوب বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি লৈ যায় তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল। ما قدر الله حق قدره إن الله لقوي عزيز সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই, যেনেকুৱা মৰ্যাদা দিব লাগিছিল। নিশ্চয় আল্লাহ ক্ষমতাবান মহাপৰাক্ৰমশালী। الله يصطفي من الملائكة رسلا ومن الناس إن الله سميع بصير আল্লাহে ফেৰেশতাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাসূল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সম্যক দ্ৰষ্টা। يعلم ما بين أيديهم وما خلفهم وإلى الله ترجع الأمور তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয়ে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ'ব। يا أيها الذين آمنوا اركعوا واسجدوا واعبدوا ربكم يا أيها الذين آمنوا اركعوا واسجدوا واعبدوا ربكم وافعلوا الخير لعلكم تفلحون হে মুমিনসকল, তোমালোকে ৰুকু কৰা, সাজদা কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা যাতে তোমালোকে সফল হ'ব পাৰা। وجاهدوا في الله حق جهاده هو اجتباكم وما جعل عليكم في الدين من حرج ملة أبيكم إبراهيم আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দিন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহিমৰ দিন। هو سماكم المسلمين من قبل وفي هذا ليكون الرسول شهيدا عليكم وتكونوا شهداء على الناس তেওঁই তোমালোকক ইয়াৰ পূৰ্বে নামকৰণ কৰিছে মুছলিম হিচাপে আৰু এই কিতাপতো এই নামেৰে নামকৰণ কৰা হৈছে যাতে ৰাসূল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱ জাতিৰ বাবে সাক্ষী হোৱা। فأقيموا الصلاة وآتوا الزكاة واعتصموا بالله هو مولاكم فنعم المولى ونعم النصير সেয়ে তোমালোকে সালাত কায়েম কৰা, জাকাত প্ৰদান কৰা
আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা। তেওঁই তোমালোকৰ অভিভাৱক। তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।